কি খবৰ আপোনালোকৰ? মই এতিয়া আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু আজি আমাৰ বাৰ টিকলাটো অন্নপ্ৰাশন মোৰ ভাগিনৰ, আৰু তাকে দেখুৱাবলৈ আহিছোঁ আপোনালোকক। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাওক, আশা কৰোঁ ভালে পাব। আৰু যোনে যোনে চাই আছে প্লিজ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু নতুন ভিডিঅ' পাবলৈ। ভিডিঅ'টো আৰম্ভ এনেকৈ সজাইছে। আমাৰ মানে পানী তোলা নিয়ম আছে। তাৰপিছত পানী তুলি পিনে গা ধুৱাব লাগে টিকলাটো, ভাগিনটোক দেখাইছোঁ। আৰু টিকেলি ৰেডি কৰিছে, পানী তুলিব যাব এতিয়া গা ধুৱাবৰ বাবে। এইবোৰ পানী তুলিব যাবৰ কাৰণে চাকি জ্বলাই আছে আইতাকে, টিকলাৰ আইতাকে। ওচৰতে তুলিব, নিয়মটো কৰিব। মই গৈ আছোঁ তুলিবৰ কাৰণে পানী। ইয়াতে পুতি ৰাখিছে, ইয়াতে গাটো ধুৱাব টিকলা। মাহ মঠা হালধি এইবাৰ পানী তুলি অনা হৈছে, ইয়াতে থোৱা যাব। আহিছে আমাৰ জীপ বহাই দি আছে টিকলা। কিমান ঠাণ্ডা পাব, ঠাণ্ডা অলপ অলপ দি আছে মাহ হালধি কৰি। নামঘৰ আছে, ইয়াতে নাম প্ৰসংগ হৈ আছে, আপোনালোকক দেখুৱাই আছো। আমাৰ টিকলা আহিব ৰেডি, এতিয়া ভাত খাব। এয়া দাদাই ভাগিনক পেহীয়ে দি আছে আঙুঠি পিন্ধাই, মাইনা নিছে চেইন পিন্ধাই। আমাৰ ভকত বোৰ বহিছে, তেওঁলোককো দিব লগতে। আমাৰ আহি গ'ল বাবু, এতিয়া প্লিজ কি লাৰিব আৰু। এয়া ভিনদেউ হয়, আৰু এয়া বা টিকলা। কি কৰিব আৰু। আমাৰ গুডুৱে যে কি কৰি আছিলে,
এতিয়া মামা বহিছে খুৱাব মামা মামাকে বহিছে খুৱাবলৈ ইফালে ভাইটিয়ে ফটো উঠাই আছে এতিয়া আকৌ এটা আছে হ'ব খা 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 আমাৰ টিকলা এই কেকটো কাটিব ডৰিমন আৰু চোৱা ইফালে চোৱা ইফালে এতিয়া ভাগিনে অন্নপ্ৰসন্ন হ'ল আৰু আমি এতিয়া ভাত খাম খাই সকলো শেষ আৰু এতিয়া আপোনালোকে কেনেকুৱা পালে সম্পূৰ্ণ ভিডিঅ'টো চাব আশা কৰোঁ ভালে পাব আৰু প্লিজ লাইক কৰিব আৰু যোনে নতুন চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই